শ্বুটিং আহি পাই গ'লো মেকআপ ল'ব লাগিব স্বাগতম জনাইছোঁ সকলোকে মই মানে এই যে আজিকালি মানে আকৌ নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ সেই যে দাদা ক'বা নেকি তুমি ওলাই আছা এই যে অভিস্মিতা বাৰ ব্লগত ওলাবলৈ পাই পেলাই মই নিজকে ধন্য মানিছোঁ পিছে ইমান ব্লগ মই ৰেডি হা এই দাদা জলদি কৰক এগৰাকী অভিনেতা টোপনিয়াই বহি আছো মেকআপ ৰুম কিয় টোপনি ক্ষতি বিশ্বকৰ্মা এয়া আমাৰ মেকআপ আৰ্টিষ্ট বিনি মোক এতিয়া ধুনীয়া কৰি দিব ন হয় এনে মই দেখিবলৈ বেয়া হয় ধুনীয়া অৰিজিনেলি বিউটিফুল আৰু মেকআপ অকণমান লগাই দিলে আকৌ মানে ধুনীয়া হৈ যায় সেই যে বিনি এয়া আমাৰ চিন চলি আছে চিৰিয়েল হেঙুলীয়াৰ আৰু এনেকুৱা চিৰিয়েলৰ মাজত শ্বুটিঙৰ মাজত শ্বটৰ মাজত ভুল হৈ থাকে আকৌ এটা বস্তুকে ৰিটেক হৈ থাকে কৰি থাকিব লাগে পাৰফেকশ্যন হৈ থাকিব লাগে তাকে আমাৰ ডাইৰেক্টৰ ইনু বাই বুজাই আছে এনেকৈ কৰা সেনেকৈ কৰা ডাইলগটো এনেকৈ কোৱা তেনেকৈ কোৱা আৰু শ্বুটিঙৰ মাজত কিছু হাঁহি ধেমালি ফূৰ্তি কাৰণ 12-13 ঘণ্টা একেটা জেগাতে আমি কাম কৰি থাকিব লাগে আৰু যিহেতু আমাৰ কামটোৱে হৈছে অভিনয় মিছাকৈ হহা মিছাকৈ কন্দা গতিকে তাৰ মাজত হাঁহি ধেমালিবোৰ নচলিলে বৰ অসুবিধা হয় যেন অনুভৱ হয় মানে এয়া ইনুবাই কিবা বাইক দি আছে আৰু আমি এনেই আৰু ধেমালি কৰি আছোঁ এনেকৈ সৰু ডাঙৰ ধেমালিবোৰ চলি থাকে হাঁহি কান্দোন চলি থাকে কি কৰিছা এয়া মই কাপোৰ চেঞ্জ কৰিছোঁ ৰাতিপুৱাৰ পৰা চিন কৰি আছোঁ একদম 9টা বজাত আজি কল টাইম আছিলে আৰু এতিয়া আৰু এটা চিন আছে মোৰ আৰু নিয়ৰৰ এয়া মোৰ বেগ এইবোৰ বেগ আপোনালোকৰ বাৰু আমাৰ এই ধাৰাবাহিকখন চাই কেনেকুৱা লাগিছে বা চৰিত্ৰসমূহ কেনেকুৱা লাগিছে মোৰ চৰিত্ৰটো কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্টত ভাল লাগিব এই যে আপোনালোকে চাই 1 মিনিটৰ এটা চিন বা 25 মিনিটৰ এখন চিৰিয়েল আধা ঘণ্টাৰ এখন চিৰিয়েল তাৰ মাজত বহুত কষ্ট লুকাই থাকে কি কৰি আছ পচং পচাং কি কৰি আছ কি হৈছে কি হৈছে তোমাৰ কি হৈছে এটা এক্সপ্ৰেছন যাবি মই দেখাই আছো এই নাই এইটা নেদেখুৱা এইডালক চা গোটেইজনী একে সাবিত্ৰী হৈ বহি আছে কি হৈছে এইটো বৌ সাৰ্বজনীন বৌ শ্বুটিং চলি আছে এতিয়া ৰাতিপুৱা আহিছিলোঁ 9টাত এতিয়া বাজিলে 4টা ইয়াৰ পাছত মই আৰু এটা জেগালৈ যাম ক'ত যাওঁ দেখুৱাম শ্বুটিং চলি আছে হেঙুলীয়াৰ পিছে মই ওলালোঁ অকণমান সাজি কাচি এঠাইলৈ যাবলৈ ক'লৈ যাম আপোনাক দেখুৱাম সাজি কাচি মানে কি মেকআপতে আছোঁ সেই মেকআপতে যাওঁ মেকআপটো আমাৰ বিনি ক'লা এই বিনিয়ে খুব ধুনীয়াকৈ সজাই দিছে মোক চুলি তুলি বনাই দিছে এতিয়া যাওঁ আহি আছোঁ জেগালৈ মোৰ ৰাজে মানে মোৰ হাজবেণ্ড অন কেমেৰা হাজবেণ্ড থ'বলৈ আহিছে আচলতে এটা ইণ্টাৰভিউৰ কাৰণে আহিছিলোঁ মানে মোক ল'বলৈ মাতিছিলে ইণ্টাৰভিউটো তালৈ আহিলোঁ এটা পৰ্টেল তেওঁলোকে আজি মোৰ ইণ্টাৰভিউ ল'ব ইণ্টাৰভিউটো দিবলৈ আহিলোঁ অকণমান বহিবলগীয়া হৈছে অকণমান বহিছোঁ ভালেই লাগিছে বাকী ইণ্টাৰভিউটো কেনেকুৱা হ'ল কি সুধিলে মই পিছত জনাম দেই আজিলৈ আহিছোঁ বাই